Hello students, নতুন এটা ভিডিও লৈ আকৌ স্বাগতম জনাইছো। আমি আজি লেসন নাম্বাৰ 6 পঢ়িম, a new day a new way। ইয়াত আমি আগতে যেনে কনভাৰসেচন কিছুমান পঢ়িছিলো, তেনেকুৱা কনভাৰসেচনই পঢ়িম। খালি এজনী ছোৱালী নিজৰ মাকৰ বাবে কি কৰে আৰু কেনেকৈ কৰে সেই গোটেই ষ্টৰীটো পঢ়ি চাম। তো ষ্টাৰ্ট কৰোঁ। It was early evening. Seema Deka drew the window curtains of her living room. Seema Deka কি কৰিছিলে, তেওঁৰ ৰুমটোৰ যি দৰ্জাত থকা খিৰিকীত থকা যিখন কাপোৰ আছিলে সেই কাপোৰখন টানি লৈছিলে। She felt very tired. তেওঁ বহুত ভাগৰুৱা অনুভৱ কৰি আছিলে। Without switching on the light, she sat on the edge of her bed. তেওঁ ৰুমটোৰ লাইটটো অন নকৰাকৈ কি কৰিলে, তেওঁ ৰুমটো বিছনাখনৰ চুকত বহিলে। লষ্ট ইন থট, তেওঁ চিন্তা কৰি আছিলে কিছুমান কথা। চিন্তাত বিভোৰ হৈ আছিলে। She recalled what Kalpana ma'am, the manager of her office, had told her before closing time. তো কল্পনা মেমে তেওঁ যিটো অফিচত কাম কৰে সেই অফিচৰ মেনেজাৰ কল্পনা মেমে যিখিনি কথা কৈছিলে তেওঁ সেইখিনি কথা মনত পেলাই চিন্তাত বিভোৰ হৈ আছিলে। Look Seema, it will take a few days to pay the staff their salary this month. Please tell the others too. তো কল্পনা মেমে কি কৈছিলে, সীমা চোৱা, এই মাহত ষ্টাফক দৰমহা দিবলৈ অলপ সময় লাগিব, অলপ দেৰিকৈ পাবা তোমালোকে, গতিকে তুমি এই কথাটো বাকী সকলোকো ক'বা। Seema was quite upset by the information, although her mood didn't show on her face. Seema যদিও সেই কথাটোক লৈ চিন্তাত পৰিছিলে, তথাপিও সেই তাই যিটো চিন্তাত বিভোৰ হোৱা সেই মুডটোত তাইৰ মুখত প্ৰকাশ পোৱা নাছিলে। She needed 12,000 rupees to pay Swati's school fees and she was depending on her salary to make her payment. তেওঁক সীমাক কিমান টকা লাগিছিলে, 12,000 টকাৰ প্ৰয়োজন হৈছিলে। কিহৰ কাৰণে প্ৰয়োজন হৈছিলে, স্বাতী, তেওঁৰ যিজনী মেবি ছোৱালী হ'ব চাগে, তেওঁৰ ছোৱালীৰ স্কুলৰ ফিজ দিবলৈ 12,000 টকাৰ প্ৰয়োজন হৈছিলে। আৰু সেই পইচাখিনি তেওঁ ক'ৰ পৰা আহিব বুলি আশা কৰি আছিলে, তেওঁৰ চেলাৰীৰ পৰা, দৰমহাৰ পৰা আহিব বুলি আশা কৰি আছিলে। কিন্তু হ'লগৈ কি, তেওঁ কল্পনা মেমে ক'লে যে এই মাহত দৰমহাটো তোমালোকৰ দেৰি হ'ব। এণ্ড নাও, এতিয়া যিহেতু তোমালোকৰ দেৰি হ'ব দৰমহা হোৱাটো, গতিকে এতিয়া কি হ'ব, তেওঁ সেইকাৰণে চিন্তাত বিভোৰ হৈ আছিলে। মা, হোৱাট আৰ ইউ ডুইং চিটিং ইন দিছ ডাৰ্ক ৰুম? স্বাতী ফ্লাং দ্য ড'ৰ অ'পেন এণ্ড ছুইচ অন দ্য লাইট। মা, তুমি এই আন্ধাৰ ৰুমটোত বহি কি কৰি আছা? স্বাতীয়ে কি কৰিলে, ঘপককৈ দৰ্জাখন খুলি লৈ লাইটটো অন কৰি দিলে। ইউ লুক ৱৰিড মা, হোৱাটছ দ্য মেটাৰ? তুমি বহুত চিন্তাত আছা মা, কথাটো কি আচলতে? This salary for this month will be late. I am wondering about. এই মাহৰ দৰমহাটো দেৰি হ'ব, সেইটোৰ বাবে মই অকণমান চিন্তা কৰি আছোঁ। The fees, don't worry মা, we'll figure out something. তুমি তেন্তে চেলাৰী যিহেতু দেৰি হ'ব, গতিকে সেই ফিজটোৰ কথা চিন্তা কৰি আছা নেকি? একো নাই মা, আমি কিবা এটা বাট উলিয়াই ল'ম। Seema looked at Swati's calm and resolute face. সীমায়ে কি কৰিলে, তেওঁৰ যিজনী ছোৱালী আছিলে তাইৰ শান্ত আৰু সেই দৃঢ় মুখখনলৈ মন কৰিলে। She looked so mature. তাইক বহুত মেচিয়ৰ দেখা গৈছিলে। Seema thought, সীমায়ে ভাবিলে। And yet she was only in class 10. কিন্তু যদিও তাইক মেচিয়ৰ দেখা গৈছিলে, কিন্তু বয়সতকৈ যদিও তাইক মেচিয়ৰ দেখা গৈছিলে, তাই কিন্তু ক্লাছ 10তহে পঢ়ি আছিলে এইটো সময়ত। The face of her late husband came to her mind. আৰু তাইক দেখি তেওঁৰ কালৈ মনত পৰিলে, তেওঁৰ যিজন হাজবেণ্ড ঢুকাই গ'ল, তেওঁৰ পতি, তেওঁৰ গিৰিয়াক ঢুকাই গ'ল, তেওঁলৈ মনত পৰিলে। He had passed away nearly 5 years ago. তেওঁ 5 বছৰ আগতেই ঢুকাল। She imagined how proud Swati's father would have been of her. তাই ভাবিলে, সীমাই ভাবিলে যে যদি বাপেক আজি জীয়াই থাকিলেহেঁতেন তেন্তে স্বাতীক লৈ তেওঁ কিমান সুখী হ'লহেঁতেন। He would have been even more proud to know that his dear little Swati was adored by her teachers and her classmates at school. So তেওঁ এইটো কথা জানি আৰু বেছি প্ৰাউড ফিল কৰিলেহেঁতেন, গৌৰৱবোধ কৰিলেহেঁতেন যে স্বাতীক স্কুলৰ সকলোবোৰ শিক্ষক আৰু তাইক সকলোবোৰ লগৰীয়াই ভাল পায় বা প্ৰশংসা কৰে। ইউ ন' মা, স্বাতী ষ্টাৰ্টেড। তুমি জানানে মা, স্বাতীয়ে আৰম্ভ কৰিলে। She began to tell her mother about a lady from an NGO who had visited their school to create awareness on entrepreneurship, development and self-reliance. তো তুমি জানানে মা, স্বাতী আৰম্ভ কৰিলে। তো তাই মাকক ক'লে এগৰাকী মাইকী মানুহৰ কথা। তেওঁৰ এগৰাকী মাইকী মানুহ, তেওঁ ক'ৰ হয়, এটা NGOৰ, যি তাহাঁতৰ স্কুললৈ আহিছিলে, কিহৰ কাৰণে আহিছিলে, এণ্টাৰপ্ৰিনিয়ৰশ্বিপ ডেভেলপমেণ্ট এণ্ড ছেল্ফ ৰিলায়েঞ্চ, মানে
নিজেই নিজৰ আত্মনিৰ্ভৰ কেনেকৈ কাম কৰিব পাৰি সেইখিনিৰ ওপৰত তাহাঁতক শিকাবলৈ তাহাঁতৰ স্কুললৈ বা সেইখিনিৰ ওপৰত তাহাঁতক জ্ঞান দিবলৈ তাহাঁতৰ স্কুললৈ আহিছিলে Swati suggested to her mother that they could try the NGO for some help. তো স্বাতীয়ে মাকক ক'লে যে তাহাঁতি সেই NGOটোক সহায় ল'ব পাৰে তাহাঁতৰ যদি কিবা সেই NGOটো তেওঁলোকক সহায় কৰিব পাৰে সেই কথাটো মাকক ক'লে She looked at her diary where she had jotted down the number of the lady's mobile phone. তো তাই যেতিয়া স্কুললৈ সেই লেডিগৰাকী আহিছিলে তাই সেই লেডিগৰাকীৰ ফোন নম্বৰটো তাই ছেভ কৰি থৈছিলে এখন ডায়েৰীত চ' তাই কি কৰিলে তাইৰ ডায়েৰীখন খুলি লৈ সেই লেডিগৰাকীৰ ফোন নম্বৰটো বিচাৰিলে এণ্ড ৰেং হাৰ আপ আৰু তেওঁক ফোন কৰিলে She introduced herself, reminding her of her visit to their school. তো তাই ফোন কৰিলে সেই লেডিগৰাকীক NGOটোৰ লেডিগৰাকীক আৰু ফোন কৰি তেওঁক জনালে যে আপুনি যে আমাৰ স্কুললৈ আহিছিলে তেনেকৈ তাই নিজৰ ইন্ট্ৰডাকশ্যনটো দিলে She also told the lady about her mother and sought her guidance to start a small business. So তাই ফোনটো কৰিলে ফোন কৰি লৈ সেই মানুহগৰাকীক তাইৰ মাকৰ কথাও ক'লে আৰু এটা সৰু বিজনেছ ষ্টাৰ্ট কৰিবলৈ সৰু ব্যৱসায় ষ্টাৰ্ট কৰিবলৈ তেওঁৰ পৰা গাইডেন্স বিচাৰিলে The lady sounded very warm and helpful and told Swati to send her mother to her office, Brave Mothers, the next day at 10 o'clock in the morning. তো সেই লেডিগৰাকী কথা বতৰাবোৰ বহুত ধুনীয়া আছিলে শুনিবলৈ শুৱলা আছিলে আৰু তেওঁ স্বাতীক ক'লে যে তোমাৰ মাক কাইলৈ আমাৰ অফিচলৈ পঠাবা অফিচটোৰ নাম কি আছিলে ব্ৰেভ মাদাৰ্ছ তুমি তোমাৰ মাক কাইলৈ ৰাতিপুৱা 10 বজাত আমাৰ অফিচলৈ পঠাবা মই কিবা এটা হেল্প কৰিম বাৰু Swati was overjoyed at the lady's response. She hugged her mother tightly and told her everything would be all right. So Swatiৰ মনত বহুত আনন্দ লাগিছিলে আৰু তাইৰ মাকক জোৰেৰে সাৱটি ধৰিলে আৰু ক'লে যে ডোণ্ট ৱৰি এভৰিথিং উইল বি অল ৰাইট সকলোবোৰ ঠিক হৈ যাব সীমা couldn't hide her tears সীমায়ে নিজৰ চকুপানী ৰখাব পৰা নাছিল how quickly her little girl had grown up তেওঁ ভাবিলে যে তেওঁৰ সৰু ছোৱালীজনী কিমান সোনকালে যে ডাঙৰ হৈ গ'ল ইমানখিনি দায়িত্ব ল'ব পৰা হ'ল The following morning Sima met the lady and talked to her about her hopes of setting up a small business তো সেইদিনাখন গ'ল পাছদিনাখন কি হ'ল সীমায়ে সেই অফিচটোলৈ গৈ লৈ সেই লেডিগৰাকীক লগ কৰিলে সেই NGOটোৰ লেডিগৰাকীক লগ কৰিলে আৰু তেওঁৰ লগত কথা পাতি ক'লে যে তেওঁ এটা সৰুকৈ ব্যৱসায় ষ্টাৰ্ট কৰিব বিচাৰে গতিকে তেওঁ কিবা হেল্প কৰিব পাৰে নেকি The lady took her to a large room where a group of women were stitching soft dolls. তো সেই লেডিগৰাকীয়ে সীমাক এটা ডাঙৰ ৰুমলৈ লৈ গ'ল য'ত কিছুমান মাইকী মানুহে কি কৰি আছিলে কিছুমান পুতলা ষ্টিচ কৰি আছিল চিলাই আছিলে কোমল পুতলা কিছুমান চিলাই আছিলে The woman wore blue sarees and aprons and had brave mothers embossed on their dress. তো সেই মাইকী মানুহখিনি কি কৰিছিলে নীলা শাৰী পিন্ধি আছিলে আৰু কিছুমান এপ্ৰন পিন্ধি আছিলে আৰু তেওঁলোকৰ ড্ৰেছত কি আছিলে ব্ৰেভ মাদাৰ্ছৰ যিটো লোগো সেইটো এম্বছড হৈ আছিলে মানে সেইটো তাত খোদিত হৈ আছিলে এইটো এম্ব্ৰইডাৰী কৰা আছিলে আৰু The lady explained to Sima that their NGO was a self-help group. লেডিগৰাকী সীমাক ক'লে যে তেওঁলোকৰ যিটো NGO হয় সেইটোৱে নিজকে সহায় কৰা এটা গ্ৰুপ হয় We offer vocational training in a variety of fields like toy making, embroidery, tailoring, culinary arts, mobile phones repairing and so on. তো তেওঁ ক'লে যে আমি কিছুমান ব্যৱসায়িক প্ৰশিক্ষণ প্ৰদান কৰোঁ আৰু কি ক্ষেত্ৰত প্ৰদান কৰোঁ বুলি কৈছে টয় মেকিং পুতলা বনোৱা এম্ব্ৰইডাৰী কৰা চিলাই কৰা ৰন্ধা বঢ়া কৰা মোবাইল ফোন ৰিপেয়াৰ কৰা এইবোৰ ক্ষেত্ৰত আমি কি কৰোঁ কিছুমান ব্যৱসায়িক প্ৰশিক্ষণ আমি প্ৰভাইড কৰোঁ Sima, tell me what you are good at. We will give you training in that area. তো তেওঁ লেডিগৰাকী সীমাক ক'লে যে সীমা তুমি কোৱাচোন তুমি কিহত ভাল আচলতে আমি তোমাক সেই বিষয়টোত প্ৰশিক্ষণ প্ৰদান কৰিম Once you finish your training, you will be offered a small loan to start a business. তো যেতিয়া তুমি তোমাৰ ট্ৰেইনিংটো শেষ কৰিবা তোমাক এটা সৰু লোন দিম কি কৰিবলৈ এটা ব্যৱসায় ষ্টাৰ্ট কৰিবলৈ Besides, you will be mentored at every stage by our team. তো তাৰ পাছতো কি হ'ল তোমাক প্ৰত্যেকটো ক্ষেত্ৰতে আমাৰ যিটো টিম আছে আমাৰ যিটো গোট আছে সকলোৱে তোমাক সহায় কৰিব said the lady warmly মানুহগৰাকী ক'লে I would like to choose culinary training as a vocation since I love cooking. তো যেতিয়া সীমাই কি ক'লে যে মই ৰন্ধা বঢ়াৰ ক্ষেত্ৰত ট্ৰেইনিং ল'ব বিচাৰোঁ প্ৰশিক্ষণ ল'ব বিচাৰোঁ যিহেতু মই ৰান্ধি বাঢ়ি ভাল পাওঁ
said Sima. The lady appreciated Sima's confidence and gave her an idea of the business potential in this area. তো যিগৰাকী লেডি আছিলে তেওঁ সীমাৰ যিটো কনফিডেন্স আছিলে আত্মবিশ্বাস আছিলে সেই কথাখিনিক লৈ তেওঁ ভাল পালে আৰু তেওঁক প্ৰশংসা কৰিলে লগতে তেওঁক সেই বিজনেছটোত কিমানখিনি পটেনচিয়েলিটি আছে তেওঁ কিমান আগবাঢ়িব পাৰিব কেনেকৈ কৰিব লাগিব তাৰ বিষয়ে এটা অভাৰভিউ বা এটা আইডিয়া দিলে She said, we offer catering services such as tiffin service to the office goers and working women staying in paying guest accommodation. তো তেওঁক লগতে ক'লে যে আমি যিখিনি মানুহ অফিচলৈ যায় বা যিখিনি ৱৰ্কিং ওমেন আছে কাম কৰা মহিলা আছে তেওঁলোকক টিফিন প্ৰভাইড কৰোঁ তেওঁলোকৰ কাৰণে সেইটো ছাৰ্ভিচ আমি প্ৰভাইড কৰোঁ ইউ উইল বি ট্ৰেইন টু কুক দ্য ডিফাৰেণ্ট ৰেচিপিজ ডেট উই ছাৰ্ভ ফৰ লাঞ্চ এণ্ড ডিনাৰ তো তোমাক লাঞ্চ আৰু ডিনাৰৰ কাৰণে যিখিনি ৰেচিপি আমি বনাওঁ তাৰ কাৰণে তোমাক প্ৰশিক্ষণ দিয়া হ'ব ইউ উইল অলছ' লাৰ্ণ এবাউট পেকিং এণ্ড হেণ্ডলিং আৰু তাৰ লগতে তোমাক সেই গোটেই খাদ্যখিনি কেনেকৈ পেকিং কৰিব লাগে বা কেনেকৈ হেণ্ডলিং কৰিব লাগে তাৰ ওপৰতো তোমাক ট্ৰেইনিং দিয়া হ'ব ইউ উইল হেভ টু এচিয়'ৰ ইউৰ কাষ্টমাৰ্ছ অফ গুড কোৱালিটি ফুড এণ্ড হাইজিন ষ্টেণ্ডাৰ্ডছ তো কিন্তু তুমি তাৰ লগতে কি কৰিব লাগিব তোমাৰ যিখিনি কাষ্টমাৰ আছে সেইখিনিক ভাল কোৱালিটিৰ যে তুমি ফুড প্ৰভাইড কৰিবা আৰু লগতে যে চাফ চিকুণৰ সৈতে প্ৰভাইড কৰিবা সেইটো তুমি এচিয়'ৰ কৰিব লাগিব সেইটো তুমি নিশ্চিত কৰিব লাগিব সীমা লুকড এ বিট কনফিউজড অলদো শ্বি লিছন এটেণ্টিভলি সীমা অলপ কনফিউজড হৈ আছিলে যদিও তেওঁ ভালকৈ তেওঁৰ কথাখিনি শুনিলে চেন্সিং হাৰ কনফিউজন দ্য লেডি ক্লেৰিফাইড ডেট শ্বি নিড নট ৱৰি তো তেওঁ যে কনফিউজ হৈ আছিলে সেই কথাটো সেই লেডিগৰাকীয়ে বুজি পাইছিলে গতিকে তেওঁ ক্লেৰিফাই কৰি দিলে যে তুমি ইমান চিন্তা কৰিব নালাগে Sima would operate on her own and to start with the NGO would assign 30 of their valued customers to her. তো তাৰ কনফিউজন যেহেতু আছিলে গতিকে ক্লেৰিফাই কৰিলে যে তুমি ইমান চিন্তা কৰিব নালাগে তুমি এই গোটেই কামখিনি নিজেই চলাব পাৰিবা আৰু আৰম্ভ কৰিবলৈ আমাৰ NGOৰ ফালৰ পৰা কি হ'ব 30 জন কাষ্টমাৰ তোমাক প্ৰভাইড কৰিম তোমাৰ বিজনেছটো ষ্টাৰ্ট কৰিব পৰাকৈ 30 জন তোমাৰ গ্ৰাহক প্ৰভাইড কৰিম বুলি ক'লে she would be given a loan amount to set up her own kitchen at home আৰু তাৰ লগতে কি কৰিব বুলি ক'লে তাইৰ বিজনেছটো ষ্টাৰ্ট কৰিবলৈ মানে যিহেতু পইচাৰ প্ৰয়োজন হ'ব লগতে তাইক এটা লোন দিম বুলি ক'লে যাতে নিজৰ ঘৰতে এটা কিটচেন খুলি ল'ব পাৰে পাকঘৰ খুলি ল'ব পাৰে বেছড অন সীমাজ পাৰফৰ্মেঞ্চ শ্বি উড বি এছাইণ্ড মোৰ কাষ্টমাৰ্ছ আৰু যদি কামখিনি ভালকৈ কৰি থাকে তাৰ পাছত নতুন নতুন কাষ্টমাৰ তেওঁক দিয়া হ'ব বুলিও এচিয়'ৰ প্ৰদান কৰিলে নিশ্চিত প্ৰদান কৰিলে চিন্স সীমা নিডেড মানি ইমিডিয়েটলি দ্য লেডি অলছ' এচিয়'ৰ্ড হাৰ ডেট হাৰ লোন উড বি চেংচন ইভেন বিফ'ৰ হাৰ ট্ৰেইনিং তো যেহেতু সীমাক অতি সোনকালে পইচাখিনিৰ প্ৰয়োজন হৈছিলে কাৰণ জীয়েকৰ কাৰণে এডমিশ্যনৰ কাৰণে পইচাটো প্ৰয়োজন হৈছিলে গতিকে মানুহগৰাকীয়ে ক'লে যে সেইটো কথা চিন্তা নকৰিবা তোমাৰ প্ৰশিক্ষণ পিৰিয়ড বা ট্ৰেইনিং পিৰিয়ডটো শেষ হোৱাৰ আগতে তোমাক এটা লোন দিয়া হ'ব এ ছেভিংছ একাউণ্ট উড বি অ'পেন ইন এ বেংক ইন হাৰ নেম ৱেৰ শ্বি উড বি এবল টু ডিপ'জিট হাৰ ছেভিংছ আৰু তেওঁৰ নাম সীমাৰ নামত এটা ছেভিংছ একাউণ্টটো বেংকত খোলা হ'ব য'ত তাই নিজৰ যিখিনি ছেভিংছ আছে সেইখিনি যিখিনি পইচা আছে সেইখিনি তাই ডিপ'জিট কৰিব পাৰিব দ্য লেডি এডেড অল আৱাৰ মেম্বাৰ্ছ কণ্ট্ৰিবিউট মানি টু এ কমন পুল চ' ডেট ইট কেন হেল্প আনাডাৰ উমেন লাইক ইউ লেডিগৰাকীয়ে ক'লে যে আমাৰ অল আৱাৰ মেম্বাৰ্ছ কণ্ট্ৰিবিউট আমাৰ গ্ৰুপটোত যিমানখিনি মানুহ আছে সকলোৱে নিজৰ ফালৰ পৰা অলপ অলপ পইচা দিয়ে আৰু সেইখিনি কি কৰে এটা সমূহীয়াভাৱে এটা একাউণ্টত ৰখা হয় যাতে তোমাৰ নিচিনা কিছুমান মানুহক আমি এনেকৈ হেল্প কৰিব পাৰোঁ চ' সীমা আৰ ইউ ৰেডি চ' সীমা তুমি ৰেডি হ'লানে সীমা কুডন্ট হাইড হাৰ এক্সাইটমেণ্ট সীমায়ে নিজৰ যিটো এক্সাইটমেণ্ট আছিলে যিটো পুৰা উৎফুল্লিত হৈ আছিলে সেই উৎসাহ আছিলে গোটেই কথাখিনি শুনি সেইটো তাই ৰখাব নোৱাৰিলে য়েছ মেডাম টি ৰেছপণ্ডেড এণ্থাছিয়াষ্টিকেলি তো য়েছ মেডাম হয় মেডাম মই ৰেডি তাই উৎফুল্লিত হৈ নিজৰ উত্তৰ নিজে ক'লে ইট ৱাজ গোয়িং টু বি অল ৰাইট সকলোবোৰ ঠিক হৈ যাব সীমা থট হ'ব লাগিছিলে এইটো দেই সীমাই ভাবিলে যে সকলোবোৰ ঠিক হৈ যাব এজ চি হেডেড বেক হোম যেতিয়া তাই ঘৰলৈ ঘূৰি আহি আছিল ইট ৱাজ এ ব্ৰাইট ছানি ডে এইটো এটা ধুনীয়া ৰ'দ দিয়া ধুনীয়া এটা অ'পেন ফৰকাল বতৰ আছিলে এণ্ড সীমা থট দ্য ছান ৱাজ শ্বাইনিং মোৰ ব্ৰাইটলি অন হাৰ টুডে তো সীমাই লগতে ভাবিলে যে আজি যেন বেলিটো অলপ আৰু ভালকৈ ওলাইছে কাৰণ তাইৰ ভাগ্য উদয় হৈছে ন হাৰ হাৰ্ট ব্ৰিমড উইথ নিউ ড্ৰিমছ এণ্ড স্মাইল এৰাউণ্ড দ্য কৰ্নাৰ অফ হাৰ লিপছ ব্ৰডেণ্ড লাইক এ ফ্লাৱাৰ ইন ব্লুম তো তেওঁৰ
অন্তৰখন ভৰি পৰিল নতুন কিছুমান সপোনৰ সৈতে তেওঁ সুখত তেওঁৰ মুখেৰে সুখৰ হাঁহি ওলাইছে she couldn't wait to get home and tell Swati the good news তেওঁ কেতিয়া ঘৰ পাওঁ নিচিনা লাগিছিলে তেওঁ যে ৰ'বই পৰা নাছিল তেওঁৰ জীয়েকক সেই কথাখিনি সেই ভাল খবৰটো দিবলৈ কাক স্বাতি টুগেডাৰ দে উড বিল্ড এ নিউ ফিউচাৰ তো একেলগে তেওঁলোকে কি কৰিব এটা নতুন ভৱিষ্যত গঢ়িব বুলি তেওঁ ভাবিলে তো এইখিনিতো আজিৰ লেচনটো আছিলে লেচনটোৰ বাকী যিখিনি কুৱেশ্যন আমি ইয়াৰ পাছত যেতিয়া ইয়াৰ PDF থাকিব PDFটো আপোনালোকক আপলোড কৰি দিম থেংক ইউ